Hi guys, আজি আমি আহিছো ITBP এটা কামৰ কাৰণে সাৰ্ভে কৰিব। তো এই গোটেই এৰিয়াটো যে আছে পানীৰ এৰিয়া ইয়াতে আমি সাৰ্ভেটো কৰিব লগা হৈছিল। তো কামটো হঠাৎ আহিছিল কাৰণে আমি ৰাতিপুৱা ওলাওতে দেৰি হৈছিল। তো যাৰ কাৰণে আমি অলপ 12টা 12:30 বজাত আহি পাইছিলো। ঘৰৰ পৰা ওলাইছিলো প্ৰায় 10টা বজাত, কিন্তু যেহেতু ৰাস্তা ঘাট জাম থাকে গুৱাহাটীৰ পৰা ওলাওতে, তো আমি আহি পাইছিলো সোণাপুৰৰ একদম যিখন টোল গেট আছে টোল গেটৰ কাষত আহিব লগা হৈছে। প্লটটো কামটো ইয়াতে আছিল। তো যাৰ কাৰণে প্ৰায় 2 ঘণ্টা সময় ইয়াতে লাগি গৈছে আহি পাওঁতে। তো ইয়াতে ITBPৰ কাম আছিল। তো আৰু কামটো আহি প্ৰথমে দেখি মানে মূৰ ঘূৰাই গৈছিল, কাৰণ চাৰিফালে পানী আছিল আৰু এইটো স্পেচিয়েলি আপোনাৰ ডাঙৰ হেৰি হয়, এইটো বিলৰ নিচিনা। তো কামটো মই কৰাত অসুবিধা যাৰ কাৰণে তাৰে এজন লোকেল মানুহ লগাই কামটো কৰাইছিলোঁ। কাৰণ যেহেতু পানীত নামিব নোৱাৰোঁ, কাৰণ আমি পানীত নামিলে আমি ইমান অভ্যাস নাই। আৰু কামটো কৰিব যেতিয়া চালোঁ জেগাবিলাক ইমান ধুনীয়া জেগা, চাৰিওফালে আনাৰসৰ খেতি, বহুত মানে ফলৰ গছ, আৰু যিহেতু আপোনাৰ চাৰিওফালে আপোনাৰ পাহাৰ কাটি ৰাস্তাবিলাক বনাইছে ধুনীয়াকৈ, ইমান মানে মেইনটেইন কৰি ৰাখিছে ITBPৰ আৰ্মিবিলাকে। তো মই ইয়াৰে ভিতৰে কাম কৰিব লগা হৈছে আৰু মানে আপোনালোককো দেখুৱাইছোঁ, কাৰণ জেগাবিলাক বহুত ধুনীয়া আৰু যিহেতু বাহিৰা মানুহে এলাও নাথাকে এইবিলাকত। তো সেই চেগতে আপোনালোকক মই দেখুৱাইছোঁ যাতে দেখুৱাব পাৰোঁ আৰু লগতে আপোনাৰ ইয়াতে যিবিলাক মানে কামবোৰ হয়, কামবোৰ বহুতেই বেছি মানে বহুত মানে ভাল হেৰিত হয়, মানে বহুত ধুনীয়াকৈ মানে মেইনটেইন কৰি ৰাখে বস্তুবিলাক ITBPৰ মেজৰবিলাকে, আৰ্মিবিলাকে। তো কামটো শেষ কৰি আমি ওলাই আহিছিলোঁ। কামটো শেষ কৰি আমি ওলাই আহি আপোনাৰ দীঘাৰু হৈ ওলাই আহিছিলোঁ, কাৰণ দীঘাৰু হৈ ওলাই আহিলে ইফালে আপোনাৰ গুৱাহাটীৰ ওচৰতে চাহ বাগান খেতি দেখা পায়, যাৰ কাৰণে আপোনালোকক নেদেখাকৈ থাকিব পৰা নাছিলোঁ। সেইকাৰণে মই দেখুৱাই দিছিলোঁ যাতে আপোনালোকেও চাওক। গুৱাহাটীৰ খুবেই ওচৰত, নাৰেংগীৰ ফালে আহিলেই বেছি দূৰ নালাগে। তো ইয়াৰে মাজত গৈছোঁ, মোৰ লগৰ ল'ৰাজনে ভিডিঅ' কৰিছে, ময়ো সি দেখুৱাইছে আৰু চাহপাত তুলিছোঁ, খুব ভাল লাগিছে। আজিৰ দিনটোত চাহপাত তুলিছোঁ, আনিবতো নোৱাৰোঁ কাৰণ দেখিলেতো বেয়াকৈ গালি দিলে। চ' এইখিনি আছিলে আজিলৈ, সকলোকে আজিলৈ বাই বাই।